আজি আমি অলপ কথা পাতিম বুলি আহি আছোঁ। এয়া এংকৰ শ্ব'ত ঘৰৰ চোতালতে প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠান। প্ৰতিভা ঘৰৰ পৰা এংকৰ। হাই কোৱা ভিউৱাৰ্ছ। হাই। এনেকৈ আমি অলপকৈ আগবাঢ়ি যাব চেষ্টা এটা কৰিছোঁ। এই আমাৰ কেমেৰা ট্ৰাইপড, এনেকৈ আমি আজি 10 নম্বৰ এপিছডটো শ্বুট কৰিলোঁ। আজি এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ ওচৰত। নিশ্চয়কৈ ভাল পাব বুলি আশা ৰাখিলোঁ। আমাৰ শ্বুটিং এইমাত্ৰ আমি শেষ কৰিলোঁ, 10 নম্বৰ এপিছড শেষ কৰিলোঁ। হাজবেণ্ডে এতিয়া পেক আপ কৰি আছে। আজি আপোনালোকে চাগে মোৰ ফেচবুক পেজত দেখিছেই যে আজি আমাৰ বিয়াৰ 2টা বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকৰ ইমান আশীৰ্বাদ মৰম আমাৰ অনুষ্ঠানটোক দি আছে আৰু বহুতেই কমেণ্ট যোগে আমাক এনিভাৰ্চেৰী উইচ কৰি আছে। সকলোকে ৰিপ্লাই দিব পৰা নাই, দিম নিশ্চয়কৈ দিম। তথাপিও আজি এই ব্লগৰ জৰিয়তে সকলোকে মই ধন্যবাদ জনালোঁ, বহুত ধন্যবাদ জনালোঁ যে আপোনালোকে আমাক ইমান আশীৰ্বাদ দিছে। এয়া মোৰ হাজবেণ্ড আহিলেই। আমি আজি আমাৰ ফাৰ্ষ্ট ব্লগ কিনো কৰিম নাজানো, এনেই এটা চেষ্টা কৰিছোঁ আৰু কিনো হয় আপোনালোকে জনাব। তেনেহ'লে ভিতৰলৈকে যাওঁ ব'লো। এয়া আমাৰ ঘৰৰ বাৰাণ্ডা আৰু আমাৰ ডি স্কাইৰ এইটো হৈছে বেনাৰ, চাওক। এতিয়া আছোঁ মোৰ নিজা হোম ষ্টুডিঅ'ত, ডি স্কাইত। সদায় কেমেৰাৰ পিছতেই থাকোঁ, অৰ্থাৎ এডিটিং বা কেমেৰা কাম কৰি থাকোঁ। আজি মই ওলাই আহিলোঁ, কাৰণ বহুকেইটা কথাত। মোৰ নিজৰ বিষয়ে বা এটা ব্লগ কৰিম বুলি বহুত দিনৰ পৰা এটা হেঁপাহ, এটা ইচ্ছা এটা আছিল। সেইটো লৈ বাৰু পিছত আহিম, আজি তেনেকৈ বিশেষ নকওঁ। আজি এটা সৰুকৈ এটা চেষ্টা কৰিছোঁ মাত্ৰ, কেনেকুৱা হয় আপোনালোকে জনাব। আমাৰ এই লকডাউনৰ সময়ছোৱাত যি এটা প্ৰচেষ্টা হাতত লৈছিলোঁ, প্ৰতিভা ঘৰৰ পৰা এটা অনুষ্ঠান, আমি খুব ৰাইজৰ পৰা সহায় লাভ কৰিছোঁ। আমি খুবেই আনন্দিত, কাৰণ আমাৰ প্ৰগ্ৰামত এতিয়া বহুতো ভিডিঅ' আহি আছে। তাৰ লগতে আজি আমাৰ 10 নম্বৰ এপিছডো আমি এংকৰ শ্বুট কৰিলোঁ। তাত অকণমান কিবা এটা ব্লগ কৰিব চেষ্টা কৰিছোঁ। আজি আমাৰ এটা বিশেষ দিন, আমাৰ বিবাহৰ আজি 2টা বৰ্ষ আমি একেলগে যুগ্ম জীৱনত পাৰ কৰিলোঁ। তাৰোপৰি আজিৰ দিনটোত আমি এটা ভাবিছিলোঁ যে আমাৰ 400 ছাবস্ক্ৰাইবাৰ হ'লে, এটা আমি মনস্থ কৰিছিলোঁ 400 ছাবস্ক্ৰাইবাৰ যেন হয়। আৰু আপোনালোকে জানি ভাল পাব যে আজি ৰাতিপুৱাই মই যেতিয়া চাইছিলোঁ, একজেক্টলি 400 ছাবস্ক্ৰাইবাৰ হৈছিলে। মই এটা স্ক্ৰীনশ্বট মাৰি থৈছোঁ তাৰে। চ' খুব ভাল লাগিছে। আজি আমি আগুৱাই যাবৰ কাৰণে বহুতখিনি উৎসাহ পাইছোঁ। বন্ধ খুলিলে আমি আৰু বিভিন্ন অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিম। যিমানখিনি ভাল কৰিব আমি পাৰোঁ, সিমানখিনি ভাল কৰি যাম। আমাৰ গম পাইছোঁ বহুত ড্ৰবেক আছে কিছুমান, ধৰক আমি চাউণ্ডৰ ক্ষেত্ৰত আৰু ভাল কোৱালিটি কৰিম। এতিয়া প্ৰগ্ৰামটো এনেকৈ আৰম্ভ কৰিব লগা হোৱাত কিছুমান আমাৰ উইক পইণ্টো আছে, একো নাই। চেষ্টা এটা কৰিছোঁ, আপোনালোকৰ বহুতখিনি সঁহাৰি লাভ কৰিছোঁ। বহুতেই ধন্যবাদ সকলোকে। থেংক ইউ ছ' মাছ টু অল অফ ইউ। তো আজি বিশেষ দিনটোত লকডাউন বুলিতো এনেই আছোঁ, ষ্টুডিঅ'তে কাম কৰি আছোঁ। কিবা এটা কিটচেনে বুলি কিবা হৈ আছে নেকি, মোৰ তেনেকৈ এটা ধাৰণা হৈছে। বলকচোন চাওঁ কিটচেনত কি চলি আছে, চাওঁচোন। গাজৰ দেখিছোঁ, মোৰ আন্দাজটো ঠিকেই, শব্দ যিটো শুনিছিলোঁ কিবা খুটুক খাটাকৈ গাজৰ দেখিছোঁ। সুধিব নালাগে হালোৱা, তথাপিও সুধিছোঁ কি বনাইছা। ঠিকেই ধৰিব পাৰিছা, হালোৱাৰে প্ৰস্তুতি এইবিলাক। আজি এনিভাৰ্চেৰী বুলি কিনো বনাম, ফ্ৰিজটো খুলি দেখিলোঁ গাজৰ কেইটামান। আৰু তুমিতো মিঠা খাই ভাল পোৱা, সেইকাৰণে ভাবিলোঁ আজি গাজৰৰ হালোৱাকে বনাওঁ নেকি। বঢ়িয়া, জিভাৰ পানী এতিয়াই পৰি আছে। তো অলপতো ৰৈ দিবই লাগিবই, উপায় নাই। জিভাৰ পানী পৰিয়েই আছিল
মোৰ হাতৰ পৰা কাঢ়িয়ে লৈছে দিয়া, ময়ে কৰোঁ বুলি দেখিছে, ইমান মৰম আইঅ'। কি কৰি আছা? কৰি আছোঁ, সোনকালে হওক বুলি অকণমান আগবঢ়াইছোঁ, লাগি দিছোঁ। থেংক ইউ। আজি দ্বিতীয় বিবাহ বাৰ্ষিকীত ইমান মৰম কৰিছা, থেংক ইউ দেই। এয়া মই গাজৰ লৈ গৈ আছোঁ, দুজনে মিলি আজি আমি গাজৰৰ হালোৱা বনাম। গাজৰ লৈ আহিলোঁ দেই। এতিয়া আচ্ছা, ঘি দিছা ন? গাখীৰখিনি মই কাপত থৈছোঁ বাৰু। আজি ৰেচিপি নিশিকাওঁ, জাষ্ট বনোৱাটো নিজে বনাইছোঁ। এয়া ৰেডি আমাৰ গাজৰৰ হালোৱা আৰু মায়ে বনোৱা কেক। আজি এনেকৈ চেলিব্ৰেট কৰিম। বলক কেকটো এতিয়া লৈ যাওঁ ডাইনিং টেবুলত। মা দেউতা আমি দুজন চাৰিজনে চেলিব্ৰেট কৰিম আজি আমাৰ ছেকেণ্ড মেৰিজ এনিভাৰ্চাৰী। এনেকৈ আমাৰ এনিভাৰ্চাৰী আমি চেলিব্ৰেট কৰিলোঁ ঘৰতে।